Hello everyone, নমস্কাৰ মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছো ঘৰৰ কাষতে মিনাবজাৰ বহিছে তাকে মিনাবজাৰ চাও বুলি ওলাই আহিলো একেবাৰে ৰাস্তাৰ পৰা লাইটিং দিছে দেখিছেনে ইমান ধুনীয়া লাগিছে যদি কোনোবা মোৰ চেনেললৈ নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এয়া আহি পাই গলো আহি পাই এন্ট্ৰি টিকেট দুটা লৈ ললো 10 টকাকে ইয়াৰ পৰা দোকানবোৰ ষ্টাৰ্ট হৈছে আৰু বাপৰে ইমান ভিৰ বুলি ভাবা নাছিলো যি কি নহওক মেলা যেতিয়া ভিৰটো হ'বই নহয় জানো তিনটি বলক মোৰ লগত মিনা বজাৰত কি আহিছে কেনে ধৰণৰ বস্তু আহিছে কেনে ধৰণৰ খেলনা বস্তু আহিছে তাকে দেখাবলৈ চেষ্টা কৰোঁ আহি এই দোকানখনত এখন বিচনী ললো বলক আৰু কি কৰিলো মই চাম আহি দেখিলো এখন স্মক বিস্কিটৰ ষ্টল লাগিছে মই বোলে এবাৰ ট্ৰাই কৰি চাওঁচোন যেতিয়া মানুহজনে কাপটো মোলে আগবঢ়াই দিলে মই চালো বেলেগ কিবা মানে বিস্কিট ভাল কিবা আছে বুলি ভাবিছিলো মই যে দেখিছো 5 টকীয়া চকলেটটো যে হেতুৱে তাতে 50 টকা লৈছে যে কিনা ফাৰ্স্টলি ট্ৰাই কৰিলো ভালেই লাগিলে বাৰু বিভিন্ন ধৰণৰ বস্তু ওলাইছে জুৱেলাৰী হোম ডেকোৰেশন আইটেমছ আচাৰ তাৰপিছত ভণ্টিজনীয়ে পপকৰ্ন পেকেট এটা কিনিলে যিহে গৰম পৰিছে মনত সাহস লৈ ময়ো এটা টিকেট কাটি ল'লোঁ বোলো নাওখনতে উঠি চাওঁচোন উঠি যিহে অৱস্থা হয় নমস্কাৰ জীৱনত কেতিয়াও নুঠো নাওখন চলাৰ পিছত ভিডিঅ' কৰিম বুলি ভাবিছিলোঁ কিন্তু নোৱাৰিলোঁ দেই কৃষ্ণ যিহে ভয় লাগিলে তাৰপিছত এয়া ৰোলিং আইচক্ৰীম দেখিলোঁ এয়াও ট্ৰাই কৰি চাইলোঁ বহুত টেষ্টি আছিলে খাবলৈ এয়া মিনাবজাৰ বাহিৰত মিঠাইৰ দোকান লাগিছে মিঠাইবিলাক চালোঁ কিন্তু বৰ মিঠা দেখি নললোঁ আৰু আজিলৈ আহোঁ বাই বাই থেংক ইউ so much ইমান সময় ভিডিঅ'টি চাই থকাৰ বাবে যদি ভিডিঅ'টি ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ